নমস্কাৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি পাঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ বৃহৎ জয় 50 ৰানত জয়ী হ'বলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে, য'ত নেকি অসম সন্তান ৰিয়ান পৰাগৰ 43 ৰানৰ ইনিংছ আছিল মাত্ৰ 25টা বলত। আজি পাঞ্জাব কিংছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছে 50 ৰানত জিকিবলৈ সক্ষম হয় আৰু মেচখন একেবাৰে ওৱান সাইডেড কৰি পেলাই ৰাজস্থান ৰয়েলছৰ হৈ জফৰা আৰ্চাৰে আজি প্ৰথম ওভাৰতে দুটাকৈ উইকেট ল'বলৈ সক্ষম হয়, যদি প্ৰথম বলতে প্ৰিয়ান্স আয়াৰ প্ৰথমটো বলতে উইকেট লয় আৰু প্ৰথম ওভাৰৰ শেষৰটো বলত জফৰা আৰ্চাৰে শ্ৰেয়স আয়াৰক আউট কৰে আৰু প্ৰথম ওভাৰত 11 ৰান দি দুটাকৈ উইকেট ল'বলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছে। প্ৰথমৰ পৰাই বেকফুটত যায়। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লৈছিল পাঞ্জাব কিংছে আৰু ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি 205 ৰানৰ টাৰ্গেট দিয়ে পাঞ্জাব কিংছক। খুব এটা বিশাল স্কোৰ কৰিবলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছৰ হৈ ওপেনিং পাৰ্টনাৰশ্বিপ খুব এটা ভাল হয়। সঞ্জু চেমছন আৰু এছএছবি জয়সৱালৰ মাজত 89 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে মাত্ৰ 10 ওভাৰত আৰু জয়সৱালৰ যেহেতু বেটেৰে ৰান অহা নাছিল, এইটো এটা চিন্তাৰ কাৰণ হৈ আছিল ৰাজস্থান ৰয়েলছৰ, কিন্তু আজি জয়সৱালে 67 ৰান কৰিবলৈ সক্ষম হয় মাত্ৰ 44টা বলত। এটা খুব ভাল খবৰ, কাৰণ জয়সৱালে ৰান কৰিব লাগিব আৰু লগতে ওপেন কৰিব আহি সঞ্জু চেমছনেও 38 ৰান কৰে মাত্ৰ 26টা বলত। আজি সঞ্জু চেমছন প্ৰথম কেপ্টেইন হিচাপে খেলে। ইয়াৰ আগতে যদিও সঞ্জু চেমছন খেলিছিল, এজ এ প্লেয়াৰ খেলিছিল, আজিৰ পৰা সঞ্জু চেমছন কেপ্টেইনচি কৰিব আৰু খুব এটা ভাল কেপ্টেইনচি কৰিছে। আৰু লগতে নীতিশ ৰাণাই 12 ৰান কৰে। ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে আজি 25টা বলত 43 ৰান কৰিবলৈ সক্ষম হয়। যদিও ৰিয়ান পৰাগ প্ৰথমতে খুব এটা শ্ল' ৰান ৰেটেৰে খেলি আছিল, 14টা বলত মাত্ৰ 12 ৰান কৰিবলৈ সক্ষম হৈছিল ৰিয়ান পৰাগ, কিন্তু শেষৰ 11টা বলত 33 ৰান কৰে ৰিয়ান পৰাগে আৰু 25টা বলত 43 ৰান কৰে। যদিও ৰিয়ানৰ এটা হাফ চেঞ্চুৰী কৰাৰ চান্স আছিল, শেষত ষ্ট্ৰাইক পোৱা নাছিল ৰিয়ান পৰাগে, আৰু যদি 2 বা 3টা বল পোৱা হ'লে হাফ চেঞ্চুৰী কৰাৰ চান্স আছিল। আৰু শেষত ধ্ৰুৱ জুৰেলে 5 বলত 13 ৰান কৰে আৰু ৰাজস্থান ৰয়েলছক 205 ৰানলৈ লৈ যায়। পাঞ্জাব কিংছৰ বলাৰসকলৰ হৈ লকি ফাৰ্গুছনে দুটাকৈ উইকেট ল'বলৈ সক্ষম হয়। সঞ্জু চেমছন আৰু জয়সৱালক, দুইজন অপেনাৰকে আউট কৰাই লকি ফাৰ্গুছনে 206 ৰানৰ টাৰ্গেট চেজ কৰিব আহি পাঞ্জাব কিংছে ষ্টাৰ্ট খুব এটা বেয়া পাইছিল, ষ্টাৰ্ট ভাল নহ'ল। প্ৰথম ওভাৰতে দুটা উইকেট ল'বলৈ সক্ষম হয় জফৰা আৰ্চাৰে। যদিও ৰাজস্থান ৰয়েলছৰ বেটিঙৰ টাইমত শুই আছিল, কেমেৰামেনে এইটোকে দেখুৱাইছিল যে জফৰা আৰ্চাৰ শুই আছিল, কিন্তু যেতিয়াই শুই উঠি বলিং কৰিব আহে আৰু প্ৰথম বলতে প্ৰিয়ান্স আয়াৰক উইকেট লয় আৰু শ্ৰেয়স আয়াৰক 10 ৰান কৰি আউট কৰাই প্ৰথমটো ওভাৰতে জফৰা আৰ্চাৰে। পাঞ্জাব কিংছৰ বেটিংসকলৰ হৈ ভাল পাৰফৰ্মেঞ্চ কোনো আগবঢ়াব নোৱাৰিলে। পাঞ্জাব কিংছৰ হৈ নেহাল ৱাডেৰে 41 বলত 62 ৰান কৰিবলৈ সক্ষম হয় আৰু লগতে প্ৰভচিমৰন সিঙে 17 ৰান। বাকী বেটছমেনসকলে কোনো ধৰণৰ ৰানেই কৰিব নোৱাৰিলে। পাঞ্জাব কিংছে 155 ৰান কৰিবলৈ সক্ষম হয় 9টা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত 20 ওভাৰত, আৰু ৰাজস্থান ৰয়েলছ 50 ৰানত জিকিবলৈ সক্ষম হয় মেচখন। ৰাজস্থান ৰয়েলছৰ বলাৰসকলৰ হৈ খুব এটা ভাল বলিং পাৰফৰ্মেঞ্চ আগবঢ়াইছে। জফৰা আৰ্চাৰে 4 ওভাৰত 25 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হৈছে। জফৰা আৰ্চাৰক আজি সুন্দৰ বলিং পাৰফৰ্মেঞ্চৰ বাবে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড দিয়া হৈছে। আৰু লগতে মহিশ দীক্ষানা 4 ওভাৰত 26 ৰান দি দুটাকৈ উইকেট ল'বলৈ সক্ষম হয় আৰু সন্দীপ শৰ্মাই 4 ওভাৰত 21 ৰান মাত্ৰ দিয়ে আৰু য'ত নেকি দুটা উইকেট আছিল, আৰু মেচখন 50 ৰানত জিকিবলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছ। আৰু ইয়াৰ লগতে পইণ্টছ টেবুলৰ 7 নম্বৰ স্থানত যাবলৈ সক্ষম হয় ৰাজস্থান ৰয়েলছ, আৰু প্ৰথম স্থানত আছে দিল্লী কেপিটেলছ, যিয়ে নেকি এখনো মেচ হৰা নাই। ছেকেণ্ডতে আছে RCB, থাৰ্ডত আছে গুজৰাট টাইটেন্স আৰু চতুৰ্থ স্থানত আছে পাঞ্জাব কিংছ। আৰু কাইলৈ মেচ অনুষ্ঠিত হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটেন্সৰ মাজত সন্ধিয়া 7:30 বজাত। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। আজি ৰিয়ান পৰাগৰ ইনিংছটো চাই কেনেকুৱা লাগিলে, যিহেতু ৰিয়ান পৰাগে বেক টু বেক 2টা 6 মাৰিছিল, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰি দিব, আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফ'ল' কৰি দিব নাপাহৰিব। এইদৰে মই ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ চেষ্টা কৰিম। ধন্যবাদ।